এই মন্দিৰৰ বিষয়ে ক'বলৈ গ'লে আমি যাব লাগিব 900 বছৰ আগৰ কথা। কি খবৰ? আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ আপোনালোকে ভালেই আছে। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আহি এনেকুৱা এডোখৰ জেগা পালোহি। জেগাডোখৰ মানে ভাষাই বুজাব নোৱাৰোঁ, ইমান ধুনীয়া জেগা। আপোনালোকে চাই লওক। এয়া জেগাডোখৰ চাই অলপ গম পাইছে নাই? ক'ৰ পাইছোহি বাৰু? আহি পালোহি টিপাম। তো টিপামৰ এতিয়া এইবিলাক চিৰি বগাই আছোঁ। বাগানৰ মাজে মাজে এইফালে চিৰি বনাই দিছে ওপৰৰ মন্দিৰলৈকে যাবলৈ। ওপৰত গৈ তললৈ চাই মজা লাগিবগৈ জানো? তলৰ পৰা এতিয়া ওপৰলৈ মজা লাগিছে। এইফালে বাগানবিলাক দেখিছে নহয়, কি ধুনীয়া। জয়পুৰ টিপাম দেওশাল মন্দিৰ আহি পালোহি। চিৰি বগাই ওপৰলৈ গৈ আছোঁ। এই চিৰি কেইটা চিৰি আছে লিখিলে? 1056টা হয়নে? 1056টা চিৰি, মানে এখাপকৈ 1056টা চিৰি বগাইহে মানে মেইন মন্দিৰ স্থান পামগৈ। গৈ আছোঁ লাহে লাহে। এতিয়া মানে গৰমটো উঠিবলৈ ধৰিছে আৰু। আধা আহিলোঁ চাগে হয়নে? আহোম ৰজা দিনৰ মন্দিৰ নে? এইটো কিমান দিন হ'ল বাইদেউ জনাজত ধৰক? ইমতে চিৰি বগাই পানী খাই গৈছেগৈ। কেইবটল খালে এতিয়ালৈকে? খাবাহে নি? এতিয়া মোৰ 2 বটলমান খালে নি আৰু। এইফালে অলপ জিৰণি লৈছে। এইটো 2 নম্বৰ ষ্টপ, মানে এডোখৰ চিৰি বগাই কিনে অলপ জিৰণি চৰা এটা বনাই দিছে। তাত অলপ জিৰাই লৈ আকৌ আগবাঢ়ি যাব পাৰিব। এতিয়া 2 নম্বৰটো পাইছোঁহি। আৰু এটা জিৰণি মানে চৰা পাৰ হৈ আৰু মন্দিৰ পামগৈ চাগে। অহা নাইতো প্ৰথমবাৰ। এহেজাৰ 56টা চিৰি বগাই পালোহি ফাইনেলি মন্দিৰ বুলি কয়, য'ত মানে একদম টপত পাই গ'লোহি। কি আছে? অঁ লিখা আছে। এইফালে পিছফালে আছে মন্দিৰ, আৰু এইফালে ছাইডত এবাৰ নাজাৰাটো চাই লওক ন। ওপৰৰ পৰা দেখাইছোঁ, ৰ'ব আপোনালোকক ভালকৈ দেখাইছোঁ। ওপৰৰ পৰা ভিডিঅ'টো চাই লওক একবাৰ। এইফালে যিখন নদী দেখিছে এইখন হ'ল বুঢ়ীদিহিং নদী। আৰু এইফালে চব বহুত টপত আহি গ'ল। কিমান ওখমান হ'ব বাৰু? বহুত ওখ হ'ব ন? কোনবোৰ? কোনখন? আজি শনিবাৰ, গতিকে মন্দিৰ বন্ধ আছে, মানে পূজাৰী নাই। আমি এতিয়া চাকি আনিছিলোঁ, চাকি জ্বলাম ইয়াত। বাহিৰতে জ্বলাব লাগিব। সোমবাৰে বোলে মানুহ ভিৰ লাগে ইয়াত। দেওশালি আই থান। সোমবাৰে মানে মানুহ বেছি হয় বুলি কৈছিলে। আজি শনিবাৰ, গতিকে মানুহ নাই।
তো সোমবাৰে হ'লে ভাল লাগিছিলে মানুহ পালে। এতিয়া আমি নাই, আমি অহাকেইটাই আমি 5টাই আছোঁ আৰু। কিন্তু ওপৰৰ পৰা মানে একদম ওপৰত আহি গ'লোতো, জেগাডোখৰ ইমান মজা লাগিছে চাই, মানে খোজকাঢ়ি ভাগৰ লাগি অহাডোখৰ মানে ভাগৰ পাহৰি গ'লোঁ। আৰু এটা কথা কিন্তু, যদি ইয়ালৈ আপোনালোকে আহে লগত পানী বটল কিবা কিবি লৈ আহিব, ইয়াৰ ওপৰত পাবলৈ নাই। হয়তো সোমবাৰে পাবও চাগে, দোকান চোকান দিয়ে চাগে নি নাজানো, কিন্তু বেলেগ বাৰত আহিছোঁ না, আজি শনিবাৰে আহিছোঁ, একো নাই। পানী বটল চানী বটল লগত লৈ আহিব লাগিব, খোৱা বস্তু কিবা কিবি যদি আনিবলৈ বিচাৰে লৈ আহিব লগত, পাবলৈ নাই ইয়াত একো। সেই গতিকে জনাই দিছোঁ আমি যিটো মানে ইয়াত পৰিস্থিতি পাইছোঁ। নাচনী ভণ্টি নাচিলে কঁকাল ঘূৰাই ঘূৰাই 3 বজাই দিয়ে টাং টাং। মন্দিৰৰ গেট খোলা আছে, দেখি পাই এতিয়া আমি ভিতৰতে চাকি জ্বলাবলৈ আহিলোঁ। ৰেডি কৰিম আৰু এতিয়া চাকি জ্বলাব লাগিব ইয়াত। এয়া ভগৱানৰ নাম লৈ সোমাই যাওঁ ভিতৰলৈ। এইফালে আমাৰ চিৰি, চিৰিয়ে যোগাৰ কৰিছে আমাৰ চাকি দিবলৈ, ধূপ ধূনা, চাকিত তেল আদি কৰি এইবিলাক চব মানে যোগাৰ কৰি আছে, চলাই আছে। তো ভগৱানক প্ৰাৰ্থনা কৰি ইয়াৰ পৰা ওলাওঁ আৰু বাহিৰৰ পৰিৱেশ অলপমান চাই আৰু ঘৰমূৰা হ'ম। তো ভিডিঅ'টো চাই থাকক আগলৈ। কি কল্পনা কৰিলে কোৱা, কি বিচাৰিলা? ভালকৈ আমি যোৱাটো হেৰি নকৰিবি খালি লৰাই মহিলা বেক চাইডে দেখিছে এইটো ইমান ডাঙৰ এটা ডাষ্টবিন, কিন্তু মানুহবিলাকে গোটেই পানী বটল হওক পলিথিন হওক চব মানে ছাইডত গোটেই লেতেৰা কৰি দিছে। সেইকাৰণে মানে দিছে নাই এইবিলাক চবফালে পানী বটল চিপছৰ পেকেট, পানী বটল, ইমান ধুনীয়া জেগাডোখৰ আকৌ মানুহে মানে লেতেৰা কৰি পেলাইছে। সেইটোৱে আমাৰ মানুহৰ প্ৰব্লেম। ডাষ্টবিন জেগাই জেগাই ডাষ্টবিন দিছে, এইফালে এইটো আছে প্লাষ্টিকৰ ডাষ্টবিন, সৰু সৰু ডাষ্টবিন দিছে, মানে ডাঙৰ ডাঙৰ এই পানী চিনটেক্সবিলাক কাটি কাটি ইমান ডাঙৰ ডাঙৰ এটা ডাষ্টবিন দিছে, কিন্তু মানে ডাষ্টবিনত পেলোৱা নাই। মানুহবিলাকৰ কামেই এনেকুৱা, গোটেই দিছে এইবিলাক কাগজত কোৱা কিবা কিবি পলিথিন, বিশেষকৈ চিপছৰ পেকেট পূৰা থাক লাগি আছে। কি ক'ব, ভিডিঅ' নকৰিলোঁ মই। কৰিছিলোঁ নাস্তা, এটা গাজা, এই যে গাজা, এইটো ভাই সিং, এইটো গাজা, এই খাই লোৱা নাস্তাটো। আৰু 1056টা চি তললৈ নামি যাব লাগিব, বগাই আহিলোঁ এনে জুচ খাই নামি যাব লাগিব, এটা গাজা খাই। এই বেটি খাই লওঁ ভালকৈ, 1056টা চি বগাব লাগিব, জানে নাই তাই? পূৰা খা। হোটেলৰ পৰা আকৌ সেই কি কয় 5টা মিঠাই মনত পৰিছে। এই মন্দিৰৰ বিষয়ে ক'বলৈ গ'লে আমি যাব লাগিব 900 বছৰ আগৰ কথা। 900 বছৰ যেতিয়া 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই আহি এই টিপামত ভৰি দিছিলে। ইয়াত ভৰি দিয়েই তেওঁ দেখিলে যে আহোমমহীয়া গোটেইখন সোণালী ধৰণে উপচি পৰিছিলোঁ। তেওঁ মুখৰ পৰা ফুটি উঠিলোঁ মনোৰঞ্জন কাম সোণালী শস্যৰ দেশ বুলি স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত কৈ গৈছে। আৰু ইয়াতে থাকি তেওঁ অনেকখিনি খেতি বাতি কৰিলে, বহুত নানা জাতি প্ৰজাতিৰ লগত একত্ৰিত হৈ ইয়াতে বৰ অসম গঢ়িবৰ কাৰণে সপোন দেখিলে। এই 3 বছৰ ইয়াত থাকিলে, থাকি সকলোকে একত্ৰিত কৰি কিনে বৰ অসম গঢ়িবলৈ অগ্ৰসৰ হ'ল। তাৰপিছতে এই ঠাইটুকুৰাৰ নাম দিলে টিপাম। এইটো টাই ভাষাৰ শব্দ টিপাম।
টিপামৰ অৰ্থ হৈছে টি মানে ঠাই বা অঞ্চল, পাম মানে হাবি জংঘল কালি কৃষি কৰ্ম কৰে। টিপাম দিলে টিপাম। গতিকে এই টিপামত চকুৰে চাদন থকা বা থাকি ইয়াতে তেওঁ সেৱা পূজা কৰিবলৈ বছৰি বছৰি ইয়াতে চুকাফা দিৱস পতা হয়, মেডাম মেফি পতা হয়। মেডাম মেফিও পাতে ন? মেডাম মেফি পতা হয়, চুকাফা দিৱস পতা হয়। গতিকে এইবিলাক কৰি গৈ থকা হৈছে। এতিয়া বৰ্তমানে ইয়াত পকা মূৰ্তি বনোৱা কথা আছে। চুকাফা মূৰ্তি বনাব এইখন বনাব নি? আমি ঘৰতে বনাওঁ। আমাৰ এই পূজা কৰা চাংচেংটো এক বহাগৰ দিনাই ধুমুহাত ডাল পৰি ভাগিলে ন? ভাঙিলে। পূজা এডোখৰ কৰিছিলে আগতে? পূজা এডোখৰ সেইটো ঘৰত। এতিয়া বনোৱা কথা আছে কেতিয়ালৈকে মানে নহ'লে একদম বেয়া সেইকাৰণে এনেকুৱা কৰি থকা হৈছে। সেই এতিয়া কি কৰিছে কি নকৰে এয়া টিপামৰ যেতিয়া খটখটি বনোৱাৰ পৰা মানুহ আহিবলৈ সুবিধা। আগতে খটখটি নাছিলে নি বাৰু? আগতে নাছিলে। আগতে এনেকৈ কেঁচা ৰাস্তা আছিলে। কেঁচা ৰাস্তা আছিল। এইটো চিৰিটো বনোৱা কিমান দিন হ'ল দিয়া? খটখটি 2 বছৰ হৈছে ন? এতিয়া সুবিধা হ'ল আৰু অহা কাৰণে। 2020 চনত বনাইছিলে। এইটো এই পকাবোৰ কৰিছে এইবছৰ কৰিছে ন? এইটো দৌলটো এইবছৰ বনাইছে। আগতে এনেই মানে আছিলে? আগতে আছিলে এনেকৈ মূৰ্তি আছিলে। মূৰ্তি আছিলে। এই চট ঢালাইলৈকে আছিলে এইটো। ওপৰডোখৰ এতিয়া বনাইছে মানে এই ওপৰডোখৰ যে চট ঢালাইলৈকে সেইটোলৈকে আছিলে। আমি এবাৰ যাবলৈ ওলালোঁ আৰু যাওঁ। পণ্ডিতজীও আহি পালেহি। পণ্ডিতজী আহি পোৱাৰ লগে লগে আমি সেৱা ভাগ ল'লোঁ তেওঁৰ পৰা। তো এতিয়া আমি যাওঁ। ৰাতিপুৱা আকৌ খাই বৈ অহা নাই, সেইকাৰণে যাওঁ আৰু ভোকো লাগিছে, সময়ো হ'ল। এই দেওহালী আই থানৰ পৰিৱেশটো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে আপোনালোকেও আহিব। কি কয় নাহৰকটীয়া জয়পুৰ তাৰপৰা টিপাম দেওহালী আই থান আছে। তো আমি চালোঁ, বহুতেই ভাল লাগিলে। আমি প্ৰথম আহোঁতে যেতিয়া আমি পাইছিলোঁ ৰ'দ ওলোৱাই নাছিলে একেবাৰে। তো এতিয়া ৰ'দ ওলালে, ডাৱৰীয়া মানে হৈ আছিলে, বেছি ধুনীয়া লাগিছিলে চাই। সেই ৰ'দটো ওলাইছে হ'লেও, কিন্তু কি কয় 1056টা চিৰি বগাওঁতে অকণমান ইফালেও বাজি যায় আৰু হ'লেও টেনশ্যন নাই। ধুনীয়া পৰিৱেশ চাবলৈ পালোঁ। মন একদম গাৰ্ডেন হৈ গ'ল নে কি কয়? তো আপোনালোকেও ভাল লাগিলে চাগে ভিডিঅ'টো চাই, কমেণ্ট কৰি জনাব। এইফালৰ পৰা উঠি আহোঁতে যিটো প্ৰথম জিৰণি চৰা পায় মানে এইফালে জিৰণি চৰাটো পালোঁহি। তো তলত পামগৈ এতিয়া। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য তাত ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। বাই বাই। আছে ইয়াত আৰু জাবৰ পৰিছে ইয়াত, কি হ'ব?